रुपिसকৈ লৈ এইবোৰ যদি এনেকৈ থয় বেয়া লাগে। এতিয়া ভিতৰত আছে আৰু কিছু মৈদাম মানুহবোৰে খানি মেলি ডেমেজো কৰি দিছে, যিটো নেক্সট টাইম আহিলে ফৰ চিয়'ৰ। নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেল চিউ-কা-ফালৈ স্বাগতম জনাইছোঁ। বেকগ্ৰাউণ্ড দেখি নিশ্চয় গম পাইছে আজি মই ক'ত আহিছোঁ, আৰু থাম্বনেইলটোতো দিয়াই আছে। আজি আহিছোঁ চৰাইদেউলৈ। একচুৱেলি আহিছিলোঁ আমি মথুৰাপুৰলৈ বা এগৰাকীৰ লগত। বাহঁতক তাত থৈ মেলি আমি ভাবিলোঁ তাত এনেই ৰখি থকাতকৈ ওচৰতে চৰাইদেউ আছে, ফুৰি আহোঁ আৰু সৰু ভিডিঅ' এটা ওলাই যাব। সেয়ালৈ আহিলোঁ আৰু অলপ জেগাডোখৰ দেখুৱাম বুলি ভাবিলোঁ। সেই ভিডিঅ'টো আগলৈ চাই থাকক আৰু এনজয় কৰক। আহিছে আজি নৰেন, হাই কৈ দে। ধুনীয়াকৈ বহি আছে ইয়াত, আৰু বহিবলৈ এনেকৈ ধুনীয়াকৈ বনাই থোৱা আছে। এইটো ভাল কাম কৰিছে। খোজকাঢ়ি যদি ভাগৰ লাগে আপোনালোকে ইয়াত বহি ল'ব পাৰিব, আৰু ইমান ধুনীয়া পৰিৱেশ, পূৰা গ্ৰীণ, দেখিয়ে ভাল লাগিছে। আৰু বহুত বছৰৰ মূৰত আহিছোঁ, তেনেকৈ বহুত চেঞ্জো দেখি পাইছোঁ। এইবোৰ ৰাস্তা ধুনীয়াকৈ বনাই দিছে খোজকাঢ়ি যাবলৈ। চাইডে চাইডে প্ৰতিটো মৈদামৰ কাষে কাষে বনাইছে ৰাস্তা, সেই তাত বনাই আছে, পকা কৰি আছে চাইডে চাইডে, যাতে কোনো মৈদামৰ ওপৰত উঠিবলগীয়া নহয়, আৰু উঠিবও নালাগে মৈদামৰ ওপৰত। চাইনবোৰ্ডটো চবতে দিয়াই আছে, কিন্তু ইয়াত আহি দেখিছোঁ যে বহুতে ওপৰলৈ উঠি গৈয়ে আছে। সেইটো কৰিব নালাগে, আপোনালোকে নুঠিব। যিমান পাৰে তলৰ পৰাই চাব, তলৰ পৰাই এনজয় কৰিব, তলৰ পৰাই ফটো তুলিব। তেওঁলোকে ফ্ৰণ্ট ছাইডটোহে ধুনীয়া কৰি থৈছে, কিন্তু বেক ছাইডটো দেখিছেনে? তে হাবি হৈ আছে। এইবোৰ যদি আৰু অলপ চফা কৰি দিয়ে ইমান ধুনীয়া লাগিব। অলপ ধুনীয়াকৈ চফা কৰি দিব লাগে, যিহেতু ইমান লৈছে টিকেটত। পাৰ পাৰ্চন 25 ৰুপিজ। আগতেতো 5 ৰুপিজ আছিলে ফাৰ্ষ্ট টাইম আহোঁতে মেবি। এতিয়া 25 ৰুপিচকৈ লৈ এইবোৰ যদি এনেকৈ থয় বেয়া লাগে। এইবোৰ হাবি জংঘলবোৰ অলপ কাটি যদি এনেকৈ ফেন্স দি দিয়ে ধুনীয়া লাগিব দেখিবলৈ। এতিয়া ভিতৰত আছে আন্ধাৰ। এতিয়া ভিতৰত এইটো এক গ্ৰেভ হয়, মৈদামৰ ভিতৰত এনেকৈ ধুনীয়াকৈ দি থৈছে। তেওঁলোকে ভাল কৰিছে যাতে ইয়াত কোনো উঠিব নোৱাৰে। ছাইডৰ পৰা আহি চালেই হ'ল। আৰু ওপৰখন চাওক, এতিয়া চাগে ভিডিঅ'ত নোলাব, আন্ধাৰ হৈ আছে। ইমান ধুনীয়াকৈ আগতে বনাইছিলে, দেখিলে আপোনালোকে ভিতৰৰ পৰিৱেশটো। ভিতৰত আৰু তেনেকৈ একো নাই, চিনেমেটিকত দেখিলে। আৰু এতিয়া বাহিৰলৈ ওলাই যাওঁ।
বিশেষ তেনেকৈ ইয়াত একো নাই, অকল এই মৈদামকেইটাই আৰু তাৰে অলপ মই আপোনালোকক দেখাবলৈ চেষ্টাহে কৰিছোঁ। আৰু প্ৰথম স্থায়ী ৰাজধানী ইয়াত Siu-Ka-pha পাতিছিলে 1253। তেওঁ আহিছিলে 1228ত, আৰু যেতিয়া 1228ত ফাৰ্ষ্ট আহি পিনে আছিলে টিপামত অস্থায়ী ৰাজধানী হিচাপে। টিপামৰ পৰা বিভিন্ন জেগাত গ'ল। দ্বিতীয় আছিলে আপোনাৰ হাবুঙৰো আৰু টিপামৰো মই ভিডিঅ' বনাই থৈছোঁ, যদি আপোনালোকে চোৱা নাই মোৰ চেনেলত গৈ চাব পাৰিব। আৰু স্থায়ী হিচাপে প্ৰথম ৰাজধানী চৰাইদেউ, এতিয়া চৰাইদেউ বুলি জনা হয়, কিন্তু আগতে এট দ্য ভেৰি ফাৰ্ষ্ট আছিলে Che-Tam-Doi-Phi। Che-Tam-Doi-Phi মানে চিটি হিলছ অফ গড। এইটো বেকগ্ৰাউণ্ডত ফটো দুটামান তুলি লওঁ, তাৰপিছত যাম বাকীকেইটা মৈদাম দেখুৱাম। বাকীকেইটা মৈদামত তেনেকৈ দেখুৱাবলৈ একোৱেই নাই, অকল মৈদামকেইটাই আছে। ইয়াতে যিটো ভিতৰত আছিলে মই আপোনালোকক দেখালোঁ, চব মৈদাম মে বি এনেকুৱাই, ভিতৰত একেই হ'ব। চ' সেই আৰু ফটো দুটামান তুলি লওঁ। ইয়াৰ পৰা ওলাই আহিলোঁ, এতিয়া অলপ এইফালে আগবাঢ়ি যাওঁ। এইফালে আগবাঢ়ি মেলি ইয়াত দেখুৱাম কি কি আছে। কি আছে মানে কি আৰু কি আছে মানে ইয়াতে অকল মৈদামেই আছে সকলোফালে, আৰু এনেকৈ ধুনীয়াকৈ বহিবলৈ, যদি কাপলছবোৰ আহে ইয়াত ধুনীয়াকৈ বহিবলৈ দিছে। আৰু কাপলছবোৰ আহি ইয়াতে সুখ দুখৰ কথা পাতিব পাৰিব। এই তাত চাগে বহি আছে, এনেকৈ বহিব পাৰিব আপোনালোকে। ইয়াত আহিলেও ধুনীয়াকৈ বহিব পাৰিব। টোটেল ইয়াততো 150টাতকৈ ওপৰত মৈদাম আছে, কিন্তু কি হ'ল তাৰে 150টা অকল 30টাহে এনেকৈ তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। এইফালৰ পৰা গৈছিলোঁ, এইফালে আহি ওলালোঁ, এপাক দিলোঁ, ভাগৰ লাগি গ'ল। গোটেইকেইটা মৈদাম যদি এনেকৈ ঘূৰি দিওঁ, ইয়াতে মই ফ্লেট হৈ এতিয়া পৰি থাকিব লাগিব। সেই মই কৈ আছিলোঁ যে ইয়াতে 150টা মৈদাম আছে, কিন্তু 150টাৰ ভিতৰত অকল 30হে অকল মানে তেওঁলোকে প্ৰটেক্ট কৰি ৰাখিছে, বাকীখিনি চব আনপ্ৰটেক্টেড হৈ আছে। আৰু কিছু মৈদাম মানুহবোৰে খান্দি মেলি ডেমেজো কৰি দিছে, যিটো কৰিব নাপায় আৰু কৰিব নালাগে, যিহেতু এইবোৰ আমাৰ সম্পদ হয়। আমি প্ৰটেক্ট কৰি ৰখাটো আমাৰ কাৰণে ভাল। যদি আপোনালোকে প্ৰটেক্টে কৰি ৰাখিব নোৱাৰে, তেনেহ'লে আপোনালোকৰ ডেমেজ কৰিবলৈ একো অধিকাৰ নাই। আৰু চবতকৈ আনপ্ৰটেক্টেড মৈদামটোৱে হ'ল যিটো বালি মৈদাম বুলি কোৱা হয়, যিটো নিমনাগৰত আছে। সেইটো বালি মৈদাম একচুৱেলি নামটো হ'ল, যেতিয়া ব্ৰিটিছে সেইটো খান্দিবলৈ চেষ্টা কৰিছিলে, তেতিয়া কি হ'ল তাত মানে এক্সেছ বালি ওলাইছিলে, বহুত বেছি বালি ওলাইছিলে, সেইকাৰণে সেইটো নাম বালি মৈদাম দিয়া হ'ল। আৰু চবচে আনপ্ৰটেক্টেড যদি আছে, সেই বালি মৈদামটোৱে আছে, যিটো নিমনাগৰত আছে। এখন বহুত পুৰণি নাও আছে। যেতিয়া আমি ফাৰ্ষ্ট টাইম আহিছিলোঁ ইয়াতে, ফাৰ্ষ্ট টাইম বুলি নহয়, ডাঙৰ হৈ যেতিয়া মানে অকলে আহিছিলোঁ, তেতিয়া এখন এনেই থৈ দিছিলে। সেই নাওখন দেখিছে, এনেই পেলাই থোৱা আছিলে। আমি তাত উঠি ফটোও মাৰিছিলোঁ, কিন্তু এতিয়া এইটো ধুনীয়াকৈ প্ৰটেক্ট কৰি ৰাখিছে, দেখি ভাল লাগিলে। এইবোৰ কাম হ'ব লাগে, এনেকুৱা ধুনীয়া কাম হ'ব লাগে। আৰু তাত এটা মৈদাম আছিলে, যিটো আগতে মানে ইমান চাফা নাছিলে আৰু প্ৰটেক্টেড নাছিলে। এতিয়া কি কৰিছে তেওঁলোকে, খান্দি ধুনীয়াকৈ তাত গ্ৰাছ লগাই আছে। গুড জব। বহুত সময় ইয়াত ঘূৰিলোঁ, আৰু এতিয়া সময় হ'ল উভতি যাবলৈ। গতিকে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আমি আকৌ নেক্সট ভিডিঅ'ত লগ পাম। টিল দেন টাটা বাই বাই, টেক কেয়াৰ, জয় অসম। সেইটো এটা টিকেট কাউণ্টাৰ। এইটো টিকেট কাউণ্টাৰত টিকেট কাটি আপোনালোকে এইফালে এণ্ট্ৰেঞ্চ ল'ব পাৰিব, আৰু এইটো টিকেট কাউণ্টাৰত টিকেট লৈ এইফালে। আমি এইটোতে সোমাইছিলোঁ আজি। নেক্সট টাইম আহিলে এইটোত চিয়'ৰ সোমাম, ফৰ চিয়'ৰ। মই যে অথনি কৈছিলোঁ মৈদামটো ধুনীয়াকৈ গ্ৰাছিং কৰি আছে, এইটোৱে। নেক্সট টাইম আহিলে ফৰ চিয়'ৰ।